उदालगुरि जिल्लानि सिङाव थानाय भेरगाव महकुमाजों नांजाबनाय नाग्रासारानिफ्राय टंला थांनाय लामाया जोबोर गाहाय थाखोनि। पानेरि बियामनि एमएलए कमलि बसुमतारिया सासे लोरबां दैदेनगिरि। बिथांखौ बिसायख'थियाव देरहाहोना रायजो राजायासो जोबोर खहा जादों। बिथांनियाव खामानि मावनायनि गुन गैयैनि थाखाय ओनसोला जेसेबां जौगानांगौ जौगायाखै। जौगानाय खामानि मावनायखौ नायफामफिननाया एमएलए कमलि बसुमतारि बिथांनियावबो बिबान दंमोन। बे लामाखौ गाहाय थाखोनि मावनायाव लोब्बा थानाय फारियै एन दत्त टंला खोन्दो जदु बसुमतारि इन्जिनियार उदालगुरि, सुनिल बर्मन ठिकादार, दीपांकर सहिला ठिकादार बिथांमोननि हेंथायै एफआइआर थिसननाय जागोन जुदि बिथांमोना 24 घन्टानि गेजेराव लामानि फारसे जेबो राहा लायाब्ला। रादाब बिबुंसारनि गेजेरजों समाज सिबियारि समल दैमारि बिथाङा जाख्ल'नाय आरो आयेन बेरेखा खामानि मावनायनि सायाव बेबायदियै फोरमायथियो। নমস্কাৰ। অতি দুৰ্ভাগ্যজনক কথা, বহু বছৰ ধৰি পেচ পৰি থকা গাঁও যি টটলাপাৰা, নাগৰাচাৰা, গালাচুবা, এই গাঁৱৰ মাজেৰি যি নাগৰাচিৰা টু টংলা ডিমাকুচি PWD ৰুট PMGSYৰ অধীনত 2018-19 ফিনান্সিয়েল ইয়াৰৰ দ্বাৰা যি ৰাস্তা নিৰ্মাণ হৈছিলে, এই ৰাস্তাটো অতি নিম্নমানৰ হৈছে। এইটোৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষ বা বিভাগীয় ডিপাৰ্টমেণ্টক অনুৰোধ জনাব বিচাৰিছোঁ, তাৰ ওপৰত অতি শীঘ্ৰে ইনকুৱাৰী হ'ব লাগে। অন্যথা আমি ডিপাৰ্টমেণ্ট আৰু ঠিকাদাৰৰ ওপৰত 24 ঘণ্টাৰ ভিতৰত আমি এফআইআৰ দিবলৈ বাধ্য হ'ম। চ' আমি চাইছোঁ যোৱাকালি গৈ পেলাই ৰাস্তাটো আপোনালোকক ইয়াতে ভিজুৱেল অলপ দেখুওৱা হ'ব যে ৰাস্তাটো তেওঁলোকে কাৰ্পেটিং কৰাৰ আগত একদিন আগত তেওঁলোকে বিটুমিন মাৰিব লাগিছিলে, চাফা কৰি পেলাই তেওঁলোকে চাফা কৰা নাই, বোকাৰ ওপৰত তেওঁলোকে কাৰ্পেটিং কৰিছে। অতি লজ্জাজনক কথা। কাৰ্পেটিং কৰাটো যোৱাকালি কৰিছে, যোৱাকালি কৰাৰ পিছত আজি যে কাৰ্পেটিংটো ওলাই গৈছে, হাতেৰে ওলাব পাৰিছে, বোকাৰ ওপৰত তেওঁলোকে কাৰ্পেটিং কৰিছে, সেইটো খুব ভাল হোৱা নাই। চ' আমি অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ জিলা PWD ডিপাৰ্টমেণ্টক ইয়াৰ ওপৰত অতি শীঘ্ৰে আপোনালোকে তদন্ত কৰিব লাগে। উদালগুৰি ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ যদু বসুমতাৰী তেখেতৰ ওপৰত আমি এফআইআৰ দিম। SO এন দত্তৰ ওপৰত আমি এফআইআৰ দিম। কণ্ট্ৰেক্টৰ সুনীল বৰ্মনৰ ওপৰত আমি এফআইআৰ দিম। ইয়াৰ পিছত আমি সাব কণ্ট্ৰেক্টৰ যোনে নিজকে চালফা বুলি পেলাই ইয়াতে ক'ব বিচাৰিছে, দীপংকৰ চলিহা তেখেতৰ ওপৰতো আমি এফআইআৰ দিম। ইয়াৰ উপৰিও মই আমাৰ ওচৰৰে লোকেল যি MLA তেখেতক অনুৰোধ জনাব বিচাৰিছোঁ, আপুনি 20 বছৰ MLA হৈ যোৱাৰ পিছত 20 বছৰৰ মূৰত সেই ৰাস্তাটো পাইছে, আপোনাৰ অকমানো দায়িত্ব নাই নেকি যে আপুনি সেই ৰাস্তাটো চোৱা চিতা কৰিব পৰা নাই? চ' আপোনাক মই ধিক্কাৰ দিব বিচাৰিছোঁ। আমি জানো আপুনি অল অসমতে সবতকৈ দুৰ্বল শ্ৰেণীৰ MLA, অকৰ্মান্য MLA। আপোনাৰ নিচিনা MLA আমি দেখা নাই ইয়াতে। আপুনি না কথা পাতিব জানে, না ডেভেলপমেণ্টেল কিবা কাম কৰিব জানে। যদি জানে তেনেহ'লে আপোনাৰ এৰিয়াত যি ৰাস্তা হৈ আছে, প্ৰজেক্টবিলাক হৈ আছে, ইয়াত আপুনি অকমানো চকু দিব নোৱাৰে। ইয়াৰ কাৰণে আপোনাক ধিক্কাৰ দিছোঁ। আৰু এটা বস্তু মই ধিক্কাৰ দিব বিচাৰিছোঁ, জানি শুনি পালে যোন মানুহে যোৱা বছৰবিলাকত আপোনাৰ নিচিনা অকৰ্মান্য এজন মানুহ MLA বনাইছে বা যোনবিলাকে ভোট দিছে তেওঁলোককো মই ধিক্কাৰ দিছোঁ। সেইটোৰ কাৰণে আমি আগন্তুক সময়ছোৱাত ভাল মানুহ বিচাৰিছোঁ, যোনে সমাজৰ কাম কৰিব পাৰে, ৰাইজৰ কাম কৰিব পাৰে। ধন্যবাদ।